নমস্কাৰ। আজি মই এই শুভক্ষণত আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে নিশ্চয় সকলো অৱগত, আমাৰ যি বিশ্বজুৰি কৰোণা ভাইৰাছে সমগ্ৰ অসমতেই নহয় সমগ্ৰ বিশ্বতেই যি ধ্বংসলীলা চলাই আছে, আমি সকলো অসমবাসী ৰাইজক সেই ধ্বংসলীলাৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে মই আজি এই ৰঙালী বিহুৰ শুভক্ষণত সকলোকে সাজু হ'বলৈ আহ্বান জনালোঁ। আৰু সদৌ শেষত মই কিনো কৰিম, আজি এই গৰু বিহুৰ দিনা আপোনালোকক ঘৰতে থাকি মোৰ আমনিদায়ক হৈছে, আৰু গতিকে মই এই দুটিমান বিহুগীত গাই আপোনালোকক মই অকণমান সম্ভাষণ জনাম বুলি এয়া ঢোলৰ মাৰি হাতত লৈ মই ঢোল বজাব নাজানো, তথাপি মই দুটামান গীত গাম বিহুৰ প্ৰতি মোৰ বৰ আকৰ্ষিত।